সকলকে নমস্কাৰ, মই প্ৰদীপ। আজি মই এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীসকলক অকণমান কওঁ বুলি ওলাইছোঁ। আচলতে মই কোনো শিক্ষাবিদ নহয় বা মই শিক্ষাৰ ক্ষেত্ৰত জড়িত বিশেষ কোনো ব্যক্তিও নহয়। তথাপিতো মই এটা পদ্ধতি বিগত সময়ত মোৰ নিজৰ সন্তানৰ ওপৰত বা অন্য ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰয়োগ কৰি মই ভবাতকৈ অকণমান বেছি ফলাফল পোৱা বুলি মই ভাবিছোঁ। আৰু সেয়েহে সেই পদ্ধতিটো আপোনালোকৰ সন্মুখত মই ক'ব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। হয়তো আপোনালোকৰ ওচৰত মই ক'ব খোজা পদ্ধতিতকৈও বহুত বেছি ভাল ভাল পদ্ধতি থাকিব পাৰে, কিন্তু মোৰ সম্যক জ্ঞানেৰে যিটো পদ্ধতি মই নিজে ভাবি উলিয়াইছোঁ বা ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকক জনাম। যদি তাৰ পৰা আপোনালোকৰ সন্তান বা আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হয় বুলি ভাবে তেতিয়াহ'লে নিশ্চয় ব্যৱহাৰ কৰিব। ভুল হ'লে আগতীয়াকৈ মই ক্ষমা বিচাৰিছোঁ। যেতিয়া এই মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দুটা সমস্যা দেখা দিয়ে। এটা হ'ল যে তেওঁলোকে টেবুলত বেছি সময় নাথাকে, অৰ্থাৎ তেওঁলোকে বেছি সময় পঢ়ি নাথাকে। এতিয়া প্ৰশ্ন হ'ল তেওঁলোকে টেবুলত বা বেছি সময় কিয় পঢ়ি নাথাকে, তাৰ পৰিত্ৰাণৰ উপায় কি? এইটো এক নম্বৰ প্ৰশ্ন, অৰ্থাৎ এইটো এটা সমস্যা। দ্বিতীয় প্ৰশ্নটো হ'ল যে তেওঁলোকে যেতিয়া এটা বিশেষ বিষয়ৰ এটা বিশেষ পাঠ্যক্ৰম যেতিয়া পঢ়িব তেতিয়া পৰীক্ষা নপতাকৈ তেওঁলোকে কেনেকৈ গম পাব যে তেওঁলোকে সেই পাঠ্যক্ৰমটোৰ পৰা কি শিকিলে? যদি তেওঁলোকে গম নাপায় তেতিয়াহ'লে তেওঁলোকৰ যিটো চেল্ফ কনফিডেন্স বাঢ়িব নেকি? তেওঁলোকে গম পাবনে যে আজি অতদিন যি পঢ়িলে বা চেপ্টাৰটো পঢ়িলে তেওঁলোকে কি শিকিলে যদিহে পৰীক্ষা পতা নহয়? তেওঁলোকৰ এই সমস্যাটোৰ কাৰণে তেওঁলোকে অনুভৱ নকৰে যে তেওঁলোকে আচলতে পৰীক্ষাৰ কাৰণে কি ধৰণে প্ৰস্তুতি কৰিছে বা কি ধৰণে আগবাঢ়িব পাৰিছে। এই প্ৰশ্ন দুটাৰ সমস্যা সমাধানৰ কাৰণে এই মই পদ্ধতিটো যিটো মই ব্যৱহাৰ কৰিছোঁ, যিটো মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ, সেই গোটেই পদ্ধতিটোত এই দুইটা প্ৰশ্নৰ উত্তৰ জড়িত হৈ আছে। আশা ৰাখিছোঁ আপোনালোকে এই পদ্ধতিটো জনাৰ পিছত যদি মোৰ কিবা ভুল হৈছে, তাত যদি কিবা যোগ কৰিবলগীয়া আছে, বিয়োগ কৰিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া আহোঁ আমাৰ পদ্ধতিলৈ। পদ্ধতিটোত অৰ্থাৎ যিসকলৰ ল'ৰা বা ছোৱালীয়ে এইবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ কাৰণে আপোনালোকে কিতাপ কাগজ বহী কলম পেঞ্চিল সকলোবোৰতো আপোনালোকে কিনি আনিছে, তেওঁলোকৰ টেবুলত ৰাখিছে। আৰু সকলোৱে নিশ্চয় আৰু এটা বস্তু কিনি আনিছে, সেইখন হ'ল কুৱেশ্যন বেংক। এতিয়া মই ক'ব খোজা কথাটো হ'ল যে কুৱেশ্যন বেংকেই মোৰ পদ্ধতিটোৰ মূল চালিকা শক্তি। এই কুৱেশ্যন বেংকখন যি আনিলে তাত প্ৰতিটো বিষয়ৰ প্ৰতিটো চেপ্টাৰৰ ইণ্ডিভিজুৱেলি কিছুমান প্ৰশ্ন থাকে। 1 নম্বৰী প্ৰশ্ন থাকে, 2 নম্বৰী 3 নম্বৰী প্ৰশ্ন থাকে। সেই প্ৰশ্নই থাকে, উত্তৰ কিন্তু নাথাকে। তাত বিগত পৰীক্ষাবোৰৰ প্ৰশ্নবোৰো থাকে আৰু সম্ভাৱ্য আহিব লগা প্ৰশ্নবোৰৰ উপৰিও এখন আহৰি প্ৰশ্ন কাকতো প্ৰায়বোৰ কুৱেশ্যন বেংকতে থাকে। এতিয়া কথা হ'ল আপুনি কিদৰে ব্যৱহাৰ কৰিব সেই কুৱেশ্যন বেংকখন, যিটো পদ্ধতি মই ক'ব বিচাৰিছোঁ। আপোনালোকে এটা নিৰ্দিষ্ট টাৰ্গেট এটা কৰি ল'ব যে মই প্ৰতিদিনে যিকোনো বিষয়ৰ পৰা অতি কমেও 3টা চেপ্টাৰ মই কমপ্লিট কৰিম। সেই চেপ্টাৰ 3টা ফিজিক্সৰ হ'ব পাৰে, সাধাৰণ জ্ঞানৰ হ'ব পাৰে, বিজ্ঞানৰ হ'ব পাৰে, অংকৰ হ'ব পাৰে, ইকনমিক্সৰ হ'ব পাৰে। চেপ্টাৰ 3টা বাছি লৈ প্ৰতিটো চেপ্টাৰ আপুনি এবাৰ বা দুবাৰ আপোনাৰ মনোগ্ৰাহীয়াকৈ পঢ়িব। পঢ়াৰ পিছত আপুনি কুৱেশ্যন বেংকখন খুলি লৈ সেই বিষয়টোৰ সেই চেপ্টাৰটোৰ প্ৰশ্নবোৰ উলিয়াই ল'ব আৰু উলিয়াই লৈ 1 নম্বৰী প্ৰশ্নবোৰ আপোনালোকে চাই যাব। যিবিলাকৰ উত্তৰ আপুনি দিব পাৰিলে কোনো কথাই নাই, যিবিলাক নোৱাৰিলে সেইবোৰৰ এটা টিক মাৰ্ক দিয়ক। তাৰপিছত 2 নম্বৰী 3 নম্বৰী বা 4 নম্বৰী যিবোৰ প্ৰশ্ন থাকিল সেই প্ৰশ্নবোৰৰ ক্ষেত্ৰত আপোনালোকে সেই প্ৰশ্নবোৰ লোৱাৰ লগে আপোনাৰ মনত এইবোৰ লিখিব লাগিব নেকি? নেলাগে লিখিব, কাৰণ সেইবোৰ লিখিব গ'লে আপোনাক যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আপুনি এইটো কথাই জানিব লাগিব আপোনাৰ ছাত্ৰ ছাত্ৰীগৰাকীৰ পৰা যে তেওঁলোকৰ কনফিডেন্স লেভেল, তেওঁলোকে সেই পাঠটো পঢ়াৰ পিছত কি শিকিলে। গতিকে তেওঁ পোনপ্ৰথমতে
কি কৰিব তেওঁলোকক ধৰি লোৱা এটা প্ৰশ্ন যে শংকৰদেৱৰ বিষয়ে 3 নম্বৰ আছে নিশ্চয় এটা বাক্যত নহব গতিকে শংকৰদেৱৰ বিষয়ে বুলি কোৱাৰ লগে লগে আপোনালোকে মনতে এটা স্থিৰ কৰিব শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা মাতৃৰ নাম সত্যসন্ধা সৰুকালতে শংকৰদেৱৰ মাক দেউতাকৰ মৃত্যু হৈছিল বুঢ়ী মাক খেৰখুটিয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়া শুনা কৰিছিল আকাৰ ইকাৰ নজনাকৈ কবিতা লিখিছিল কীৰ্তন ঘোষা লিখিছিল অংকীয়া ভাওনাৰ জনক আছিল বৰগীত ৰচিছিল দ্যাট সাফিচিয়েণ্ট কাৰণ 3 বা 4 নম্বৰ এইখিনি কথা যেতিয়া আপোনাৰ মনত আহিব তেতিয়া আৰু তাক লিখাৰ প্ৰয়োজন নাই তেতিয়া শংকৰদেৱৰ বিষয়ে যি প্ৰশ্নই নাহক পৰীক্ষাত আপুনি উত্তৰ কৰিব পাৰিব ঠিক তেনেদৰে আপুনি 3-4 নম্বৰীয়া যিবোৰ প্ৰশ্ন সেইবোৰ প্ৰশ্ন মনতে ভৰাই মনতে অনুধাৱন কৰি উত্তৰ দিবলৈ চেষ্টা কৰক আৰু যিখিনি নোৱাৰে সেইখিনি এটা চিন্তি থৈ দিয়ক এইদৰে যেতিয়া আপুনি আগবাঢ়িব তেতিয়া আপুনি গম পাব বা আপোনাৰ ছাত্ৰ ছাত্ৰীগৰাকীয়ে গম পাব যে তেওঁ সেই পাঠটোৰ পৰা কি শিকিলে আৰু তেতিয়া কনফিডেন্স লেভেলটো বাঢ়িব আৰু যিখিনি উত্তৰ কৰিব পৰা নাই তেওঁ দ্বিতীয়বাৰৰ কাৰণে সেই পাঠটো পুনৰাই পঢ়িব আৰু পঢ়োতে সেই নোৱাৰা প্ৰশ্নকেইটাৰ উত্তৰত তেওঁ স্পেচিয়েলি মনোযোগ দিব এনেকৈ পঢ়াৰ পিছত তেওঁ সেই পাঠটোৰ সম্ভাৱ্য প্ৰশ্নবোৰৰ উত্তৰ তেওঁ সকলোবোৰ দিব পৰা হ'ব বা জানিব তেওঁ তেতিয়া সেই পাঠটো কমপ্লিটকৈ জনাৰ যিটো কনফিডেন্স বাঢ়িব তেতিয়া তেওঁ ভৱিষ্যতে অন্য এটা পাঠ পঢ়াত তেওঁৰ মনটো প্ৰবল হৈ পৰিব আৰু এইটোৰ কাৰণে এই যিটো পদ্ধতিৰ কাৰণে যেতিয়া তেওঁ দুৰ্বল অনুভৱ কৰিব যে মই ইমানখিনি আগবাঢ়িব পৰা নাই সন্মুখত মোৰ পৰীক্ষাটো আছে কিন্তু মই আগবাঢ়িব পৰা নাই তেওঁ সেই পাঠটো অৰ্থাৎ তেওঁ মনতে ভাবিব লাগিব মই এদিনত এই 3টা চেপ্টাৰ পঢ়িমেই কমপ্লিট কৰিমেই উইথ কুৱেশ্যন বেংকৰ প্ৰশ্নোত্তৰ সহ তেতিয়া তেওঁ সেইখিনি কৰিবলৈ তেওঁ যেতিয়া টেবুলত বহিব তেওঁৰ সন্মুখত যেতিয়া এখন তালিকা থাকিব এখন এটা কামৰ এটা প্ৰেছাৰ থাকিব তেওঁ সেই কামখিনি নকৰাকৈ তেওঁ কিন্তু টেবুলৰ পৰা উঠি নাহিব আৰু সেইটো আপুনি বুজাব লাগিব তেওঁ বুজিব লাগিব তেতিয়া তেওঁ সেই কামটো কমপ্লিট কৰিবলৈ তেওঁ বহু সময় ধৰি বা যিমানখিনি সময় লাগিব সেই সময়খিনি তেওঁ টেবুলত বহি থকাৰ মানসিকতা নিজে নিজে গঢ়ি উঠিব আৰু লগতে এনেকৈ 2 বা 3টা চেপ্টাৰ বা 2 বা 3টা ছাবজেক্টৰ চেপ্টাৰ যদি তেওঁ ফুলফিল কৰিবলৈ যায় তেওঁৰ মনত কনফিডেন্স লেভেল গ্ৰ' কৰিব কিন্তু প্ৰথমতে হয়তো আৰম্ভণিতে আপুনি আপোনাৰ ল'ৰা বা ছোৱালীজনীক বা ছাত্ৰ বা ছাত্ৰীগৰাকীক আপুনি পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব প্ৰতিটো কথাতে তেওঁক গাইডেন্স দিব লাগিব এইদৰে আগবাঢ়ি গ'লে নিশ্চয় আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে নিশ্চয় ভাল ফলাফল দিবই মোৰ এই পদ্ধতিটোৱে মই বিভিন্ন সময়ত প্ৰয়োগ কৰি মই সবাতকৈ ভাল ফল পাইছোঁ আশা ৰাখিছোঁ এই পদ্ধতিটো আপোনালোকেও ব্যৱহাৰ কৰি আপোনালোকৰ ল'ৰা বা ছোৱালীজনী বা ছাত্ৰ ছাত্ৰীগৰাকীৰ পৰীক্ষাত নিশ্চয় ভাল ফলাফল কৰিব পাৰিব আৰু এইটোৰ জৰিয়তে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাত ভাল ফলাফল হ'বৰ কাৰণে ভগৱন্ত প্ৰভুৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আশীৰ্বাদ কৰিছোঁ তেওঁলোকৰ যেন ভবা ধৰণে পৰীক্ষাৰ ফলাফল ভাল হয় আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পুনৰ আপোনালোক সকলোকে নমস্কাৰ